আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ খোৱা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ কাৱৈ মাছ কচু তৰকাৰী কচুৰি মিঠিৰ সৈতে মই কেনেদৰে বনালোঁ আহকচোন চাওক। তাৰ বাবে মই এয়া কচু লৈ লৈছোঁ। কচুখিনি মই ভালদৰে কাটি লৈ ল'ম। তাৰপিছত এয়া কাৱৈ মাছ, ডাঙৰ কাৱৈ মাছ এনেদৰে ভালদৰে ধুই লৈছোঁ। এইখিনি মই হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি এনেদৰে সানি লৈছোঁ। লৈ এইখিনি মই ফ্ৰাই কৰি ল'ম। এয়া মই এইখিনি ফ্ৰাই কৰিব দি দিলোঁ। বহুত মচমচীয়া কৰি ফ্ৰাই কৰিব নালাগে। এয়া এনেদৰে ফ্ৰাই কৰি ল'লোঁ। এইফালে মই তেলত পিঁয়াজ, নহৰু, মই মাছৰ তৰকাৰীত নহৰুটো পেষ্ট কৰি নিদিওঁ, এনেদৰে সৰু সৰুকৈ কাটি দিওঁ, খাবলৈ ভাল লাগে। এয়া এনেদৰে দি ইয়াত নৰসিংহ পাত কেইটামান দিছোঁ। আকৌ নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি গোটেইখিনি দি আৰু অকণমান ৰেড চিলি দিছোঁ। জলকীয়া বহুত বেছি দিয়া নাই বাবে। এয়া কচুৰি মেথি কম পৰিমাণে দিছোঁ। এতিয়া পিছত আকৌ দিম। কচুৰি মেথি যিসকলে দি বনাই জানিবই, আৰু যিসকলে নবনায় আপোনালোকে দোকানত সুধিলেই পাই যাব। বহুত বেছি সোৱাদ লগা হয়, গেলামালৰ দোকানত সুধিলে পাই যাব। এয়া এইফালে মই এইখিনি ধুনীয়াকৈ এনেদৰে ভাজি ল'লোঁ। এনেদৰে ভাজি হৈ যোৱাত ইয়াত মই গৰম পানী, উতল অহা গৰম পানী দি দিছোঁ। এয়া কচুখিনি সিজি যোৱাত মাছখিনি দি দিলোঁ। দি আকৌ অকণমান সময় ভালদৰে উতলি ইয়াত আকৌ কচুৰি মেথি দিছোঁ। শেষতো দিব লাগে, প্ৰথমতো অকণমান দিব লাগে, তেতিয়া খাবলৈ সোৱাদ লগা হয়, মাছত ধুনীয়াকৈ টেষ্টটো লাগি যায়। এয়া চাওকচোন, বহুত বেছি সোৱাদ লগা হৈছিল। আপোনালোকে আপোনালোকৰ হিচাপ অনুযায়ী জোলটো ৰাখিলেই হ'ব। এনেদৰে আপোনালোকে বনাই চাব। আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।